এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আন এটা ভিডিঅ'ৰ মানে আমি বেলেগ এটা ভিডিঅ'ৰ ওপৰত অলপমান আমি মানে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ অলপ চাই লওঁ আলোচনা কৰিলোঁ এটা ভিডিঅ'টোৰ ওপৰত মানে ভিডিঅ'টো চাই আমি তাৰপিছত কৈ আছোঁ কি ক'ব লাগে मैं ये पूछ रहा था कि आगे चुनाव आने वाले हैं तो उनके लिए आप क्या कर रहे हो अभी मैं लूट रहा हूँ क्या लूट रहे हो মোৰ মৰমৰ বন্ধু আপুনি কৰ মই নাজানো কিন্তু দুদিনমান আগতে আমাৰ অসমৰো এজন ছাত্ৰই আমাৰ বয়সৰে এই ধৰণৰ এটা কাম কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ অৱস্থাটো জানে আমাৰ অসমবাসীয়ে জানে সমাজৰ আগত বৰ বেয়াকৈ লজ্জিত হৈছিল গতিকে আপোনাৰো তেনেকুৱা ধৰণৰ এটা পাল আহিব পাৰে মানে মোৰ মনে কৈছে গতিকে আপোনালৈ এটা মানে ক্ষোভ প্ৰকাশ এটা কৰিলোঁ আগতীয়াকৈ আৰু ঈশ্বৰে কৰক নাহক কিন্তু অহাৰ পূৰ্ণ সম্ভাৱনা আছে मोर कथा सुने उनको नुकने ना इसमें तेरा घाटा मेरा कुछ नहीं जाता साइटे आमार मेन भिडिओ दिसु এটা প্রথম আমি আরম্ভ দিম স্কুলৰ পৰা অলপ মানে আলোচনা স্কুল বা কলেজত কি ধৰণৰ মানে ষ্টুডেন্ট থাকে অলপ মোৰ অবজাৰভেশন কেনে ধৰণৰ ষ্টুডেন্ট বা টিচাৰখিনিৰ ওপৰত অলপ এনেকুৱা ধৰণৰ প্ৰথম ষ্টুডেন্টৰ আহো কলেজ বা স্কুলে হওক প্ৰথম বা মেইনলি কলেজ লেভেলত তিন প্ৰকাৰত থাকে ষ্টুডেন্ট এই তিন প্ৰকাৰ প্ৰথম থাকব আপোনাৰ ফাৰ্ষ্ট বেঞ্চাৰ মিডিল বেঞ্চাৰ আপোনালোকৰ মৰমৰ লাষ্ট বেঞ্চাৰ ঠিক আছে আৰু হেলা বাদ দিয়ক বাৰু এতিয়া ফাৰ্ষ্ট বেঞ্চাৰ কেইটা কেনে আহে ঠিক আছে ধৰক আপোনাৰ মাষ্টৰে বোৰ্ডত লিখি আছে ঠিক আছে বোৰ্ডত লিখি থকাতে ফাৰ্ষ্ট বেঞ্চাৰ কেইটা ৰিয়েকশ্যন বহি লৈ আছে ফিজিক্স কেমেষ্ট্ৰি কিবা পঢ়ি আছে ফিজিক্স পঢ়ি আছে এই ৰিয়েকশ্যন মানে ফাৰ্ষ্ট বেঞ্চাৰ এনি টাইম ফুল জোচ वार्म आपत थाका आन पाइ जाक माने कि माराथन दौड़ब और वार्म आपत आछे ना लेखार टाइमत এই पजिशन फिजिक्स पढ़ाइছে मास्टरे भूल तो माइनस यस सर यस तारे पिছত যেতিয়া যখন মাইনাসটো কৈছিল একবাৰ কাষত দেখি চাব কোনবা চাইছি না নাই थै ভিতৰ পৰা আৱাজ আহে আয়ো নাছলা কৈ বেলে কি লাভ আমাৰ তাৰপিছত মানে আমাৰ আহিল মিডিল বেঞ্চাৰ মানে কি এটা এনেকুৱা ধৰণৰ প্ৰাণী যাৰ কোনো বিশেষত্ব নাই ঠিক আছে ই কেৱল ক্লাছত বহিব চাব লেখব আৰু ঘৰত যাই পঢ়িব অলপ মাথা থাকে আৰু গোটেই নাটকা নহয় আৰু কাকতটোক মানে কি কথাই এটা বিশেষত্ব মই লক্ষ্য কৰিছোঁ এনেকৈ লিখি থাকলাক ধৰক কাকতটো সুধিব বুজি পাইছে না পাইছা দে এখন এতিয়া ঘৰত যাই পঢ়িম পনাই বুলি ক'লি বিৰাট মানে সুখ এটা এইটো পুত্ৰ সুখ সেইটো ধৰক চব বুজাই বুজিব আমাৰ যোনে মিডিল বেঞ্চাৰ সিহে বুজিব কাকতটো যদি বুজি পোৱা নাই বুলি কয় আপোনাৰ বিৰাট সুখ সি পাইছি আপুনি পোৱা নাই তেতিয়া মানে এইটো কি বুলি কয় এইটো জেনেৰেল যিটো আপোনাৰ হিংসা নহয় দি অলপ আহে মানে কিবা এটা তো আৰু মই ক'ব নোৱাৰিম কি আহে গতিকে এইটো মিডিল বেঞ্চাৰৰ কেৰেক্টাৰিষ্টিক আৰু লাষ্ট বেঞ্চাৰৰ ক্লাছত কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন এটা থাকে মানে আৰু মানে মুখৰ যিটো অভিভক্তিটো কেনেকুৱা ধৰণৰ হয় সেই বস্তুটো আমি এতিয়া চাম অলপমান গতিকে আৰম্ভ দিওঁ এটা গ্ৰুপ মানে বহি আছে মাজত চেলটোৱে নাহে थै कबार किबा पढ़े থাকে সদায় সেইগিলাখান কবাৰ কিবা এইটো কিবা তিন কইনা যিহেতু কি বুলি কয় দাউকা না কি দাউকা নহয় সেইটো হ'ল মানে সেইটো ডেল আচ্ছা ডেল আকে কথা দিছোঁ বুজি পাইছে নে নাই মাষ্টৰে বুজি পাব তিন কইনা হ'লি লেখলি হ'ল পৰীক্ষাত আচ্ছা আৰু এইগিলাখান যে ডিডিটি চিডিটি একমাহ ধৰি তোক সেইগিলাখানে পঢ়ি আছে নে একমাহ বুলি নহয় বছৰটো ধৰি তোক সেইগিলাখানে পঢ়ি থাকে ই মানে এইগিলাখান আকৌ নাজানে এনাই মাষ্টাৰ বনাই ৰাখছে এনাম ডিডিটি চিটাব লাগে নেকি এনাম পঢ়িব পাৰিম নেখুৱেতো মই আজি অলপমান বহি পেলাই লিখিম দে দস্তি মোৰ সাতটামান ধৰিব বুকুৰ মাজত এনাম দস্ত মোৰ যে আৰু অলপ দুখত আছোঁ অলপ বৈৰেও অহা নাই বুজিবা না ভাল কেনে এটা দুখ মই গম পাইছোঁ কি খাই আছা তই কি খাই আছা লাগলি দি আকলা আকলি কেশৰত দম ল'বা চলি ডাঙৰ হৈছে
শুন কালি যে আমি গাজাটো ৰাতি আপুনি গম পাইছে নেকি মানে এই নহয় কোনোবাই টৰ্চ মাৰি আন পালোৱে গছৰ তলত ৰাতি টৰ্চ এটা জ্বলি থকা আন পালোঁ ৰাস্তা দি গাড়ী চাড়ি যাব পাৰি ন আজি ৰাতি সাৱধানে অলপ তেনে মাষ্টৰৰ চকু হৈ ষ্টেণ্ড আপ কি কৰিছ ফাল্টি কৰিব পাইছিস এই কৰিবা অকলে যাওক পিক ফেলে ফেলে বেৰা ৰঙা কৰি দিছ কি কৰিছ ফেলে এনে আছো এই কৰিবা নাচালে তই অঁ এইটো কথা ইও জানে মাষ্টৰেও জানে মানে যে সি জীৱনত নেলখো বুলি ঘৰত শপত খাইছি মাষ্টৰেও জানে তথাপিও এটা পৰম্পৰা ৰক্ষা কৰি সুধি এয়া আহিছে আমাৰ লাষ্ট বেঞ্চাৰ এই আমাৰ ভিডিঅ' লাষ্ট ষ্টেজত গতিকে ইনকেতো শেষ কৰি ভাল লাগিব অলপ এটা কাহানী আমি এড কৰিম কাহানী মানে কি দুটা তিৰি আমাৰ কাষৰ মন্দিৰত গৈছে মন্দিৰ মানে মধ্যবয়সীয়া তিৰি মন্দিৰত গৈছে ঠিক আছে অতি ভক্তিটো যি বঢ়িয়া সেই বস্তুটো আপোনালোকক আমি কাহানীটোত দেখাম মন্দিৰ মানে কি দুয়োটা বিৰাট ভক্তি অলপ মধ্যবয়সীয়া তিৰি বিৰাট ভক্তি বাছত উঠলাক বাছত উঠি সেৱা চেৱা কৰি এই বিশ্বকৰ্মা তাৰপৰা আৰু কিবাকে নিবা আৰু ভালকৈ সেৱা চেৱা কৰি বাছত উঠলাক উঠাৰ পিছত মন্দিৰে যাওক বা ক'ৰবাকে যাওক দুটা তিৰিৰ লগ হ'লে সদায় পৰচৰ্চা খাদ্য চৰ্চা কাপোৰ কানিৰ চৰ্চা আৰম্ভ প্ৰথম আৰম্ভ দিব এটাই আপোনাৰ মেখেলাখন ভাল লাগছি সেউজীয়া পাৰিটো বঢ়িয়া লাগে আমাৰ এওঁকো কৈ আছোঁ ৰ'বা আনি দিব মোকো এখন সেইটোও এটা ধন্যবাদ মই কম দামী বিৰাট কম দামী সেইটো ফাৰ্ষ্ট তাৰে পিছত হ'ব আপোনাৰ বস্তুৰ দাম তাৰ মাজত চব আৰম্ভ তেলৰ দাম বাঢ়ছি আলুৰ দাম বাঢ়ছি পিঁয়াজৰ দাম বাঢ়ছি নাৰিকলৰ দাম বাঢ়ছি চলবাই নৰা হৈছে খেলা হৈছে চৰ্চা পৰচৰ্চা মেইন পাৰ্ট পৰচৰ্চা সেইটো পৰচৰ্চা কেনাহান কাজ জীয়াক কাৰ লগত পলে গেল কাৰ পুতাকে বেলেগৰ জাতি আনলাক কাৰ জঙাক কলা কাৰ জঙাক বগা কাৰ ঘৰত মাৰ্চিডিজ ল'লাক কাৰ ঘৰত অডি ল'লাক কাৰ ঘৰত মাৰ্চিডিজ অডি অলপ বেছি নহ'ল তাৰে পিছত আমাৰ স্বাস্থ্য সম্পৰ্কীয় কথা বাৰ্তা মানে কেনাহান চাই লওক বৰবানী মোৰ মানে অলপ বাছত উঠলি টেঙা ভাৱ এটা আহে আগতে নাছিল এতিয়া আগছি মোৰো দিয়ক মোৰ আৰু পুৱা পাইখানাই নহ'ল কি বেয়া হয় এতিয়া তাকে ভাবি আছোঁ ৰ'ব এতিয়া প্ৰভুহে ৰক্ষা কৰিব তেওঁৰ পাইখানা লাগছি তেওঁক কিন্তু ভগৱানেহে ৰক্ষা কৰিব আহিলে আমাৰ লাষ্ট ষ্টেজত মানে কি আমাৰ মন্দিৰটো চালাক চাই উঠি পেলাই ঘৰত যাব হৈছে মন্দিৰৰ পৰাই অলপমান ওলাই আহা যেন জেগাত মানে কি দুটা শিল মাজেদি অলপ দুটা শিল মানে এটাৰ ওপৰত এটা মাজেদি অলপ ফাঁক আছে শিল দুটা মাজেদি আৰু পানী যাই আছে অলপ চলপ সৰু জলধাৰা বুলি যে কয় পানী যাই আছে আমাকতো গমেই পায় অসমীয়া মানুহ গেছি অলপকৈ আনি বটলতো ভৰালাক ঘৰত নিব চবৰে গাত ছিটাব অলপ দূৰৰ পৰা মানুহে চাই আছিল আহি জিতি কি কৰিছে এইগিলাখন কি কৰিছে বোলে ঈশ্বৰৰ পদজন আমি ঘৰত নিম তাইৰে বোলে চিতাও শুদ্ধ কৰিম ঈশ্বৰৰ পদজন নহয় এই ইমান থকাকৈ জলধাৰা হৈ আছে আৰে মন্দিৰৰ যিখিনি ৰ বস্তু লেতেৰা পেতেৰা বস্তু হয়দি নালা চিষ্টেম কৰি দিয়া গৈছে হয়দি পৰি যায় কৈ অধিক ভক্তি বঢ়িয়া আৰু মই এইটো কথা বিশ্বাস কৰোঁ গতিকে আমাৰ ভিডিঅ'টো এইখিনিতে শেষ আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমি আশা ৰাখিছোঁ অতি শীঘ্ৰে 20,000 ভিউ অলপ বেছি হৈ নেগালি বাৰু দিবা পাৰে আপোনালোকে ইচ্ছা কৰিলে আকৌ বেছিও হোৱা নাই প্ৰব্লেম আছে ধৰক চাউণ্ডৰো অলপ প্ৰব্লেম আছে মানি লৈছোঁ গতিকে আপোনালোকৰ সহযোগিতা থাকিলে আমি আগলৈকে নিশ্চয় ভাল কৰিম চেষ্টা কৰিম যাতে ইয়াতকৈ আৰু ভাল দিব পাৰোঁ গতিকে কেনাই হ'ল ভালে বেয়া যিয়ে নাই হৈছে কমেণ্টত জনাই দিব আৰু কি ক'ম নেক্সট ভিডিঅ'ত লগ পাম টাটা